আপোনালোকে এডভাৰটাইজখন লক্ষ্য কৰিব পাৰে। এডভাৰটাইজখন আপোনালোকৰ যিখন মুকলি কৰি দিছে টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 241টা আপোনালোকৰ টোটেল ভেকেঞ্চি আছে আৰু ইয়াতে যে আপোনালোকৰ পদসমূহ হৈছে গোটেইসমূহ আপোনালোকৰ জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ পদ হয় আৰু গোটেইখিনি পদ আপোনালোকৰ গ্ৰুপ বি মানে আপোনালোকৰ গ্ৰেড 3 পদ হয় আৰু ইয়াতে আপোনালোকৰ যিটো দৰমহা দিয়া হ'ব পে লেভেল অফ আপোনালোকৰ 6 আপোনাৰ বেছিক পে থাকিব 35,400 টকা আপোনালোকৰ ইয়াতে বেছিক পে থাকিব চেলাৰী হৈ পেলাই আপোনালোকৰ ৭৭,040 টকা হ'বগৈ আৰু ইয়াতে আপোনালোকৰ যিটো গ্ৰেড পে দিয়া থাকিব গ্ৰেড পেটো আপোনালোকৰ প্ৰত্যেক মাহে 4,200 টকা আপোনালোকৰ দিয়া থাকিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বা এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ কাৰণে ধৰি দিছে য'ত আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰা হয় তেন্তে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব প্লাছ আপোনালোকৰ মিনিমাম স্পীড অফ 35 WPM ইংলিছ টাইপিং অন কম্পিউটাৰ ইয়াতে আপোনালোকৰ গোটেইখিনি পদ কম্পিউটাৰৰ পদ হয় তো তাৰ কাৰণে আপোনালোকে কম্পিউটাৰৰ কথা ইয়াতে ভালকৈ জানিব লাগিব আৰু আপোনালোকে পাৰ মিনিটত আপোনালোকে 35টা ৱৰ্ড ইয়াতে টাইপ কৰিব পৰা হ'বলৈ লাগিব আৰু ইয়াতে কৈছে যে নলেজ অফ কম্পিউটাৰ অপাৰেশ্যন মানে আপোনালোকে কম্পিউটাৰ বিষয়ে জনা হ'ব লাগিব তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব লক্ষ্য কৰি যিটো আপোনালোকৰ এইজ ৰিক্ৰুটমেণ্ট ধৰি দিয়া আছে মানে বয়সৰ সময়সীমাটো যিজন কেণ্ডিডেট এপ্লাই কৰিব তেওঁ 18 বছৰৰ তলত হ'ব নোৱাৰিব প্লাছ আপোনালোকে ব্যক্তিজন 30 বছৰৰ ওপৰত হ'ব নোৱাৰিব তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ নোৱাৰিব আৰু প্লাছ আপোনালোকৰ যিটো এইজ লিমিটটো আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন আপোনালোকৰ ছেম থাকিব যিটো ST আৰু SC থাকে তেওঁলোকৰ কাৰণে 5 বছৰ OBC সকলৰ কাৰণে 3 বছৰ আৰু জেনেৰেলৰ কোনো ধৰণৰ এটা ৰিজাৰ্ভেশ্যন নাই প্লাছ এক্স সাৰ্ভিচমেনসকলে 2 বছৰ ৰিজাৰ্ভেশ্যন আৰু PWBD কেণ্ডিডেট যিসকল আছে তেওঁলোকে এটা 10 বছৰৰ ৰিজাৰ্ভেশ্যনসমূহ পাব এক্সামিনেশ্যন যেটো আপোনালোকৰ এক্সামিনেশ্যন লোৱা হ'ব 2 ঘণ্টাৰ আপোনালোকৰ এক্সাম হ'ব এটা আপোনালোকৰ 100টা কুৱেশ্যন থাকিব ঠিক আছে নম্বৰ যেটো অবজেক্টিভ টাইপ কম্পিউটাৰ নলেজ টেষ্ট তাতে আপোনালোকৰ 25 নম্বৰ কুৱেশ্যন থাকিব এটা আপোনালোকৰ 10 মিনিট সময় দিয়া হ'ব তাৰপিছত আপোনালোকৰ এটা ডেসক্ৰিপটিভ এটা টেষ্ট হ'ব ইংলিছ লেংগুৱেজৰ ওপৰত তাৰপৰা আপোনালোকৰ 2 ঘণ্টা সময় দিয়া হ'ব এটা যেটো ষ্টাৰ্টিং এণ্ড ক্লোজিং ডেট অফ অনলাইন এপ্লিকেশ্যন আৰু অনলাইন এপ্লিকেশ্যনটো আপোনালোকৰ 5/2/2025 মানে আপোনালোকৰ যোৱাকালিৰ পৰা ইয়াৰে এপ্লাই আৰম্ভণি হৈ গৈছে আৰু এপ্লাই কৰিবলৈ যিটো লাষ্ট ডেট থাকিব 10 AM এণ্ড লাষ্ট ডেট থাকিব 8/3/2025 লাষ্ট ডেট থাকিব 8/3/2025 10টা বজালৈ আপোনালোকে ইয়াতে লাষ্ট ডেট থাকিব তাৰ আগতে আপোনালোকে ইয়াতে এপ্লাই কৰি ল'বলৈ পাৰিব আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব বিচাৰে তেন্তে মই আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ আমাৰ টেলিগ্ৰাম চেনেলত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি চাব পাৰিব আৰু লগতে আপোনালোকে এইখন পঢ়ি পেলাই তেনেকৈ এটা এপ্লাই কৰিবলৈ পাৰিব তো আজি ইমানখিনিতে আছিল ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জব আপডেট বা জব ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু পদসমূহত এপ্লাই কৰিবলৈ পাৰে তো আজিতে ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম